প্লাছ পইণ্ট টিউটৰিয়েল ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অনুশীলনী 7.1 ত্ৰিভুজ। ত্ৰিভুজ মানে কি আমি সকলোৱে জানো। ত্ৰিভুজ মানে কি তিনিডাল কটাকটি কৰা ৰেখা, তিনিডাল ৰেখাই যদি এডালে আনডালৰ লগত কটাকটি কৰে তেতিয়া সিহঁতৰ মাজত যিটো ক্ষেত্ৰ বন্ধ হ'ব, সিহঁতৰ কটাকটি কৰাৰ ফলত অলপ ঠাই আবদ্ধ হৈ যায় আৰু সেইখিনিকে আমি কি বুলি কওঁ, ত্ৰিভুজ বুলি কওঁ। সেই ত্ৰিভুজবিলাক কেতিয়াবা কি হয়, দুটা ত্ৰিভুজ সকলো ফালৰ পৰা সমান হ'ব পাৰে। সিহঁতৰ বাহুবিলাক বা সিহঁতৰ কোণবিলাক সকলো ফালৰ পৰা সমান হ'ব পাৰে আৰু সেই সমানটো আমি বিভিন্ন সময়ত চাওঁতে আমি গম পাইছোঁ যে কি হয়, যদি দুটা ত্ৰিভুজ থাকে, ধৰা হ'ল দুটা ত্ৰিভুজ আছে এনেকুৱা, এইটো এটা ত্ৰিভুজ ধৰা আৰু ইয়াতে এটা ত্ৰিভুজ আছে। তো এই ত্ৰিভুজ দুটাৰ যিবোৰ অনুৰূপ বাহু, ইয়াৰ এই বাহুটোৰ ত্ৰিভুজটোৰ এইটো বাহু এই ত্ৰিভুজটোৰ এই বাহুটোৰ লগত অনুৰূপ, মানে একে নিচিনা, আৰু এই ত্ৰিভুজটোৰ এই বাহুটো আৰু এই ত্ৰিভুজটোৰ এই বাহুটো এই দুটা অনুৰূপ, মানে একে নিচিনা। এই দুটা যদি সমান হয় আৰু সিহঁতৰ মাজৰ সেই বাহু দুটাৰ মাজৰ যোনটো কোণ, এই ত্ৰিভুজটোৰ এই বাহু দুটাৰ মাজৰ কোণটো আৰু আমাৰ দ্বিতীয় ত্ৰিভুজটোৰ সেই যি দুটা বাহু আমি কৈছিলোঁ সেই বাহু দুটাৰ মাজৰ কোণটো যদি সমান হয় তেতিয়া কি হ'ব, এই ত্ৰিভুজ দুটা সকলো ফালৰ পৰা আমি সমান বুলি ক'ব পাৰোঁ, যে সিহঁতক আমি কি ক'ম, সৰ্বসম। তাৰপিছতে আৰু এটা বেলেগ এটা ত্ৰিভুজ যদি আমি লওঁ তেতিয়া কি হয়, সেই ত্ৰিভুজটোৰ যদি দুটা কোণ, ধৰা ইয়াতে আমি বেলেগ এটা ত্ৰিভুজ লওঁ, তো ইয়াতে এটা আমি ত্ৰিভুজ ল'লোঁ এনেদৰে, ধৰা এইটো আমি এ বি চি নাম দিলোঁ, এ বি চি, এইটো দিলোঁ আমি পি কিউ আৰ। এই ত্ৰিভুজটোৰ আমি অনুৰূপ কোণৰ কথা ক'ম। এই ত্ৰিভুজটোৰ এই কোণটো আৰু এই ত্ৰিভুজটোৰ যদি এই কোণটো সমান হয় আৰু এই ত্ৰিভুজটোৰ এ বি চি ত্ৰিভুজৰ যদি এই কোণটো পি কিউ আৰ ত্ৰিভুজৰ যদি এই কোণটোৰ লগত সমান হয় আৰু সেই কোণ দুটাৰ মাজৰ যোনটো বাহু, এই বাহুটো আৰু পি কিউ আৰ ত্ৰিভুজৰ যদি এই বাহুটোৰ লগত সমান হয় তেতিয়া আমি কি ক'ম, এই ত্ৰিভুজ দুটা সৰ্বসম, এই ত্ৰিভুজ দুটা সকলো ফালৰ পৰা সমান। এতিয়া প্ৰথমটোত আমি কি পাইছিলোঁ যে যদি দুটা ত্ৰিভুজৰ কি পাইছিলোঁ, দুটা বাহু সমান হয় আৰু সিহঁতৰ মাজৰ কোণটো, অৰ্থাৎ এটা বাহু তাৰপিছতে আৰু এটা বাহু আৰু সিহঁতৰ মাজৰ কোণ যদি সমান হয় তেতিয়া আমি কি পাওঁ, সেই ত্ৰিভুজ দুটা সৰ্বসম। মানে দুটা ত্ৰিভুজৰ অনুৰূপ বাহু দুটা আৰু সিহঁতৰ মাজৰ কোণটো যদি সমান হয় তেতিয়া সেই ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম। আৰু পিছৰটোত আমি কি পালোঁ, যদি দুটা ত্ৰিভুজৰ দুটা কোণ সমান হয় আৰু সিহঁতৰ সেই কোণ দুটাৰ মাজৰ বাহুটো যদি সমান হয় তেতিয়া সেই ত্ৰিভুজ দুটা হ'ব সৰ্বসম, সকলো ফালৰ পৰা সমান। অৰ্থাৎ ত্ৰিভুজটোৰ বাকী যিকেইটা বাহু বাকী থাকিব, ধৰা এইটো ত্ৰিভুজ আমি দ্বিতীয়টোত আমি যোনটো ক'লোঁ যে দুটা কোণ আৰু সিহঁতৰ মাজৰ বাহুটো সমান হ'ল, এনেকুৱা হ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। এতিয়া ত্ৰিভুজটোতো আৰু বাকী আৰু দুটা বাহু বাকী থাকি গ'ল, সেই বাহু দুটা কোণটো কাৰ লগত সমান হ'ব, যিটো অনুৰূপ হ'ব, যোনটো বাহুৰ অনুৰূপ ইটো ত্ৰিভুজৰ সেই বাহুটোৰ লগত সমান হ'ব, অৰ্থাৎ ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম হ'ব। এতিয়া অনুশীলনীটোত আমাৰ এইখিনি কথাৰ ওপৰতে ভিত্তি কৰি কিছুমান প্ৰশ্ন দিয়া আছে, প্ৰমাণ কৰিব দিয়া আছে, সেইখিনি আমি এতিয়া কৰি চাম। আমি এইখিনিকে আমি ব্যৱহাৰ কৰি আমি কেনেকৈ কৰিব পাৰোঁ, এতিয়া আমি সেইটো চাম। এতিয়া অনুশীলনী 7.1 প্ৰথমতে এটা প্ৰশ্ন দিয়া আছে যে ইয়াতে এটা চতুৰ্ভুজ দিয়া আছে এ চি বি ডি। এই এ চি বি ডি এই চতুৰ্ভুজটোৰ কি দিয়া আছে, এ চি বাহু সমান এ ডি বাহু। ইয়াৰ যোনটো এ চি বাহু দিয়া আছে ওপৰৰ ফালে আৰু এ ডি বাহুটোৰ লগত সমান। আৰু কি দিয়া আছে যে এই যোনটো কোণ এ আছে, এই কোণটোক এ বি বাহুডালে সমদ্বিখণ্ডিত কৰিছে। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ এ বি ডি। এতিয়া আমি এইটো কেনেকৈ প্ৰমাণ কৰিম, তাৰ বাবে আমি কি বুলি লিখিব লাগিব, প্ৰথমতে আমি বিশেষ সূত্ৰটো লিখি ল'ম। বিশেষ সূত্ৰটো কি বুলি লিখিম, যে বিশেষ সূত্ৰ মই চমুকৈ লিখিছোঁ, ইয়াত যিহেতু লিখিবলৈ অলপমান অসুবিধা হয় গতিকে মই যেনে তেনে চমুকৈ লিখিছোঁ, মাত্ৰ বুজোৱা কথাখিনিৰ ওপৰত মই গুৰুত্ব দিম।
বা তোমালোকে লিখিব মন গ'লে মোক ভিডিঅ'টো লাহে লাহে শুনি পজ কৰি শুনি শুনি তোমালোকে এইখিনি বহি লিখি ল'ব পাৰিবা। বিশেষ সূত্ৰত আমি কি লিখিম যে দিয়া আছে ACBD চতুৰ্ভুজৰ কি দিয়া আছে AC সমান AD। এইখিনি মই মুছি দিম, তোমালোকে এইখিনি লিখি ল'বা, তাৰ পিছৰখিনি সেইমতে লিখি যাবা। AC সমান আমি AD লিখিলোঁ। আৰু কি দিয়া আছে যে AB এ এংগুল এক সমদ্বিখণ্ডিত কৰিছে। সমদ্বিখণ্ডিত কৰিছে, এইখিনি লিখি ল'বা। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD। এইখিনিলৈকে আমি লিখি ল'লোঁ। এতিয়া আমি কেনেকৈ প্ৰমাণ কৰিম, এতিয়া আমি প্ৰমাণটো লৈ যাম। এতিয়া আমি লিখিম প্ৰমাণ। প্ৰমাণটো যিহেতু আমাক ত্ৰিভুজ দুটাৰ কথা কৈছে, ইয়াতে চোৱা, প্ৰথম আমাৰ যোনটো দিয়া আছে ABC ওপৰৰ ত্ৰিভুজটো, আৰু প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD এই দুটা সমান। এতিয়া আমি দেখা পাওঁ যে এই দুটা ত্ৰিভুজৰ এই বাহুটো, ওপৰৰ ফালৰ এই বাহুটোৰ লগত এই বাহুটো সমান, হয়নে? এতিয়া আমি সেইটোকে লিখিম যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ AC বাহু সমান AD বাহু। AC বাহু সমান কি হৈ গ'ল আমাৰ AD বাহু। তাৰপিছতে এতিয়া আমাৰ কি হ'ব, এই কোণটোক যিহেতু AB বাহুতে সমান কৰিছে, গতিকে সমদ্বিখণ্ডিত কৰিছে, গতিকে ওপৰৰ ত্ৰিভুজটোৰ ফালে যিখিনি বাকী থাকিল আৰু তলৰ ত্ৰিভুজটোৰ ফালে যিখিনি বাকী থাকিল, সেই কোণ দুটা কি হ'ব, সমান হ'ব। আমি কেনেকৈ লিখিব পাৰোঁ যে এংগুল CAB সমান এংগুল কি হ'ব DAB। আৰু ওপৰটো আমি AC সমান AD কিয় হ'ল, আমি এতিয়া লিখি দিম ইয়াতে যে এইটো দিয়া আছে। এইটো আমাৰ প্ৰশ্নটোতে আমাক এইটো দিয়া আছে, আমি দিয়া আছে লিখি ল'ম। আৰু এইটো আমি CAB সমান DAB বুলি কিয় লিখিলোঁ, এইটো কিয় লিখিম যে যিহেতু AB এ মই এইখিনি বাকীখিনি ওপৰত লিখি দিওঁ, AB এ এংগুল এক সমদ্বিখণ্ডিত কৰিছে। কাৰণটো আমি ইয়াতে লিখি দিব লাগিব, সমদ্বিখণ্ডিত কৰিছে। হ'লনে? এতিয়ালৈকে আমি কি পালোঁ, দুটা পালোঁ। আমি পালোঁ যে বাহু এটা সমান পালোঁ, কোণ এটা সমান পালোঁ। এতিয়া আমি আৰু এটা বাহু যদি সমান বুলি প্ৰমাণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হৈ যাব, ত্ৰিভুজ দুটা আমাৰ সৰ্বসম হৈ যাব। এতিয়া এই AB বাহুটো ওপৰৰ ত্ৰিভুজটোতো আছে, AB বাহুটো তলৰ ত্ৰিভুজটোতো আছে, অৰ্থাৎ AB বাহুটো হ'ল উমৈহতীয়া বাহু। সেই দুইটা ত্ৰিভুজতে পৰি আছে, গতিকে আমি সেইটো লিখি দিম যে AB উমৈহতীয়া বাহু। কি লিখিম যে AB উমৈহতীয়া বাহু। উমৈহতীয়া বাহু যি এতেকে কি বুলি লিখিম আমি যে এতেকে বাহু কোন বাহু স্বীকাৰ্য মতে
স্বীকাৰ্যমতে কি হ'ব এতিয়া ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ কি হ'ব আমাৰ এ ডি বি এইটো হ'ল তলত লিখি দিবা যে প্ৰমাণ কৰা হ'ল এতিয়া প্ৰশ্নটো তোমাৰ আৰু এটা কথা সুধিছে যে বি চি আৰু বি ডি সম্পৰ্কে তুমি কি ক'বা বি চি আৰু বি ডি এতিয়া চোৱা আমি পাইছিলোঁ যে অনুৰূপ বাহুবিলাক সমান হ'ব বাকী থকাবিলাক এতিয়া এ চি আৰু এ ডি যিহেতু অনুৰূপ এইটোৰ অনুৰূপ এইটো দুটা সমান গতিকে ত্ৰিভুজ দুটা যিহেতু আমাৰ এতিয়া সৰ্বসম বুলি প্ৰমাণ হৈ গ'ল গতিকে আমি কি হ'ব এতিয়া বি চি সমানো বি ডি হ'ব এতিয়া তোমাক সুধিছে বি চি আৰু বি ডি সম্পৰ্কে তুমি কি ক'বা কি বুলি ক'ম যে বি চি সমান বি ডি এইটো আমাৰ প্ৰথমটো হৈ গ'ল আমাৰ প্ৰমাণ এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া 2 নম্বৰ প্ৰশ্নটো কি দি আছে চোৱা এ বি চি ডি এটা চতুৰ্ভুজ য'ত এ ডি সমান বি চি তোমাক কি দি আছে এ ডি সমান বি চি আৰু এংগুল ডি এ বি সমান এংগুল চি বি এ এংগুল ডি এ বি ওপৰৰ ফালে যোনটো আছে সেইটো সমান কি দি আছে চি বি এ এই এংগুল দুটা সমান তোমালোকে এটা প্ৰমাণ কেইবাটাও কৰিব দিছে যে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি আৰু বি ডি সমান এ চি এংগুল এ বি ডি সমান এংগুল বি এ চি তিনিটা ত্ৰিভুজ দুটা যদি আমি সৰ্বসম বুলি প্ৰমাণ কৰি দিব পাৰোঁ তেতিয়াহ'লে তলৰ দুটা আমাৰ নিজে নিজে ওলাই যাব তোমালোকে মই ইয়াত লিখি থাকিলে সময় যিহেতু বেছিকৈ লাগে যেতিয়া মই কৈ যাম তোমালোকে ভিডিঅ'টো লাহে লাহে শুনি বা পজ কৰি তোমালোকে সেইখিনি লিখি ল'ব পাৰিবা প্ৰথমতে আমি কি লিখিম বিশেষ সূত্ৰ কি লিখিম যে এ বি ডি চতুৰ্ভুজৰ এ ডি সমান বি চি এংগুল ডি এ বি ইকুৱেল এংগুল চি বি এ প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি তলত লিখিবা বি ডি সমান এ চি এংগুল এ বি ডি সমান এংগুল বি এ চি তাৰপিছত আমি লিখিম প্ৰমাণ এতিয়া প্ৰমাণটোৰ পৰা এইখিনি মই কৰি দিছোঁ প্ৰমাণটো এতিয়া আমি কেনেকৈ কৰিম চোৱা প্ৰমাণটো কৰিব হ'লে এতিয়া আমাক কি দিয়া আছে যে এই ত্ৰিভুজ দুটা যেটো কৰিবলৈকে লিখি লোৱা ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ বি এ চিৰ এই ত্ৰিভুজ তোমাৰ কোনটো এ বি ডি এইটো এই ওপৰৰ ফালে থকাটো আৰু ত্ৰিভুজ বি এ চিৰ আমি কি পাওঁ যে এ ডি বাহু সমান বি চি বাহু এ ডি বাহু সমান বি চি বাহু হয়নে আৰু তোমাক কোন দুটা সমান বুলি আমাক দিয়াই আছে যে এংগুল ডি এ বি সমান চি বি এ এংগুল ডি এ বি সমান এংগুল চি বি এ আৰু অৰ্থনীতিটোৰ নিচিনাই এ বি বাহুটো উমৈহতীয়া বাহু কি লিখিবা যে এ বি উমৈহতীয়া বাহু উমৈহতীয়া বাহু এনেকৈ এইখিনিলৈকে লিখি ল'বা এতিয়া আমি কি পালোঁ আমাক কি পালোঁ যে দুটা বাহু পাইছোঁ আৰু এটা কোণ পাইছোঁ আগৰটোৰ দৰে আমি লিখিম যে এতেকে বাহু কোণ বাহু স্বীকাৰ্যমতে এতেকে বাহু কোণ বাহু স্বীকাৰ্যমতে কি হ'ব ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি তো এইটো আমাৰ প্ৰথমটো প্ৰমাণ হৈ গ'ল এইটো তুমি 1 নম্বৰ দিব পাৰা এইটো আমাৰ 1 নম্বৰটো প্ৰমাণ হৈ গ'ল আমাৰ 2 নম্বৰো সুধিছিলে যে বি ডি সমান এ চি হয় নেকি চোৱা
BD সমান AC। তো BD সমান কি হ'ব, AC সমান হ'বনে? হ'ব। আমি কি পাইছিলোঁ যে অনুৰূপ বাহুবিলাক সৰ্বসম হ'ব। যদি ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি প্ৰমাণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে ত্ৰিভুজ দুটা বাকী থকা অনুৰূপ বাহু আৰু অনুৰূপ কোণবিলাকো সমান হৈ যাব। যিহেতু BD আৰু AC ত্ৰিভুজ দুটাৰ অনুৰূপ বাহু, সেইকাৰণে কি হ'ব, এই দুটা সমান হ'ব। BD সমান AC। এইটো তোমালোকে লিখি দিবা অনুৰূপ বাহু বুলি ব্ৰেকেটৰ ভিতৰত। আৰু 3 নম্বৰ সুধিছে ABD সমান BAC। ABD সমান BAC। তো এই ত্ৰিভুজ দুটা সৰ্বসম, আমি ABD বুলি প্ৰমাণ কৰিলোৱেই। ABD এই ত্ৰিভুজ দুটা ABD এই ত্ৰিভুজ দুটা, আৰু তোমাৰ এই দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিছোঁৱে। আমাক এতিয়া কি হ'ল, বাকী অনুৰূপ কোণকেইটাতো সমান হ'বই। কি হ'ব যে আমাৰ কি হ'ব, ABD এই কোণটো ABD আৰু BAC এই দুটা সমান হ'ব। একেবাৰে এনেকৈ লিখিবা যে কোণ দুটা সমান বুলি লিখি ব্ৰেকেটৰ ভিতৰত অনুৰূপ কোণ বুলি লিখি দিবা। বাকী থকা প্ৰশ্নসমূহ আমি পিছৰ ভিডিঅ'সমূহত আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।